1, 2, 3, start. খবৰ আপোনালোকৰ আমাৰ চেনেল অসমীয়া লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰম্ভণিতে চাওক ফ্ৰেণ্ডছ, বতৰটো কি ধুনীয়া কৰিছে, ইমান গৰম গৰমৰ মাজত একদম পুৰা বতাহ চাওক, আৰু সৰু সৰুকৈ বৰষুণটো পৰিও আছে। আৰু আমিও এফালে ওলাইছোঁ। ক'লৈ ওলাইছোঁ নেনা কৈ দিয়া? ডিব্ৰুগড়। এই ৰাম ডিব্ৰুগড়লৈ ওলাইছে। নেনাৰ গানৰ ক্লাছলৈ গৈ আছোঁ। আজি নতুন জেগাত গানৰ ক্লাছ এটা আছে। ক্লাছ নহয়, আজি পাৰফৰমেন্স আছে। আজি পাৰফৰমেন্স বুলিয়ে ক'ব লাগিব, সেইটো মাহত এদিনে হয়। সেই জেগাটোলৈ আমি গৈ আছোঁ। আগতে বেলেগত ক্লাছ যায়, আজি মজা লাগিছে, এনেই ভাল লাগিছে। ধুন মানে আৰু নেনাই কিবা এটা গাবও ন আজি। ধুনু কি গাব যে আমি তাতে ক'ম কি গাব। বাবা আছে। হেল্ল' ফ্ৰেণ্ডছক কিবা কৈ দিয়া, ক'লে আহিছা কৈ দিয়া, কৈ দিয়া। আজি আমি গানৰ স্কুল আহিছোঁ। ভিডিঅ'ৰ আমি এটা হোৱাটছএপ গ্ৰুপ কৰিছোঁ। তাৰমানে আমি আলোচনা কৰি ল'লোঁ যে প্ৰতি মাহৰ শেষৰ শনিবাৰ আমি যদি বহোঁ, এই উঠি অহা নৱপ্ৰজন্মখিনি নৃত্য গীত তেওঁলোকে নিজৰ চৰ্চা কৰিব, নাচিব, গাব আৰু আদান প্ৰদান। আমি ডাঙৰ গান গোৱাৰ বহুখিনি আছে, ডাঙৰ সময় সাপেক্ষে সকলোৱে দেখিব চাগে। কিবা যদি শিকিব বিচাৰিছে ডাঙৰ অকণমান দেখুৱাই দিব। কবিতা আবৃত্তিকৰ কেইবাজনো আছে, ডক্টৰ মানসী বৰগোহাঁই বাইদেউ আছে, ডক্টৰ প্ৰণৱ ফুকন ছাৰ আছে, নীলাভন বৰদলৈ আছে। কিন্তু আজি প্ৰথম দিনটোত তেওঁলোক গোটেইকেইজনে অনুপস্থিত। তেওঁলোকে কৈছে যে পিছৰ অনুষ্ঠানত সকলোবিলাক থাকিব। গতিকে এবাৰ আমি নাচ গান আবৃত্তি আৰু বেছি ভাষণ প্ৰসংগ আমাৰ নাথাকে, তাৰমানে অকল এই সাংস্কৃতিক দিশটোকো ৰাখিছোঁ। তাৰমানে সেইকাৰণে প্ৰতি মাহৰ শেষৰ শনিবাৰে আমি বহিম। এইটো আমাৰ মন্ত্ৰী পৰ্যায়ৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আচলি ছোৱালী
আচলতে তাই নতুনকৈ মানে গাবলৈ আৰম্ভ কৰিছে ইয়াৰ আগতে দুঠাতমান গালে তাইৰ নাম অগৰকীয়া বৰপূজা ডাক্তৰ অৰূপ বৰপূজাৰ নাম শুনিছে চাগে আমাৰ ডাক্তৰ অৰূপ বৰপূজা ছাৰ আমাৰ ডাক্তৰ গায়ত্ৰী বাইদেউৰ ছোৱালী হয় বাইদেউ আছে আমি ইয়াৰ পাছতে অভিজ্ঞ বৈৰী এটা কীবৰ্ডৰ আমি কীবৰ্ড বাদন শুনিম ডেণ্টেলৰ চিনি পায় ডাক্তৰ গৌতম বৰুৱাই চিনি পায় আমাৰ ইয়াত দাঁতৰ কাৰণে সকলো যায় তেখেতৰ ল'ৰা হয় আৰু কবিতা তেখেতৰ মাকো মোৰে ষ্টুডেণ্ট আছে আপুনিতো হ'ব পাইছে তাই থৈ গুচি গ'ল খালি
বলিং চেতিয়া ছাৰৰ ল'ৰা এটা কেমেষ্ট্ৰি বিভাগৰ আমাৰ প্ৰফেচাৰ বহি আছে হেৰি এতিয়া আমি তেনেহ'লে আৰু এটা গীত শুনো এবাৰ চেষ্টা গছৰ গীতটা চেষ্টা চেষ্টা ধুনীয়া তাই সংগীত বিষয়টো কৰিছে এটা কথা ভাল লাগিছে কি মানুহখিনি আচলতে
মানে গোটেইখিনিকে পাইছোঁ মানে আমাৰ সুহিৰৰ অনুষ্ঠানটোৰ ভিতৰৰ মানুহৰ কেইজনমানৰ বাদে মানে বাকী প্ৰায়খিনি কোৱা মানে মোৰ খুব ভাল লাগিছে আৰু মই আটাইতকৈ ভাল লাগিছে কি মই এজন জ্যেষ্ঠ শিল্পী ঘপককৈ দেখিলোঁ মই কলেণ্ডাক দেখিলোঁ খুব ভাল আচলতে মানে কলেণ্ডাৰ চিনাকি কইদেউ হৈছে সকলোৰে মানে আমাৰ সকলোৱে চিনি নাপাইছে কলেণ্ডাৰ বুঢ়াগোহাঁই আমাৰ এজন জনপ্ৰিয় মানে জ্যেষ্ঠ শিল্পী হয় আচলতে কলেণ্ডাৰ খুব জ্যেষ্ঠ শিল্পী হয় এতিয়াৰ শিল্পীখিনিক এতিয়া উঠি অহা শিল্পীখিনিক মানে কলেণ্ডাৰহঁতৰ নিচিনা মানুহসকলক চিনাকি কৰাটো মানে খুব প্ৰয়োজন আছে আচলতে আমাৰ 8টা অনুষ্ঠান শেষ হৈ যাব মানে খুব ভাল ভাল গান কিছু অনুষ্ঠান কেইটামান আছে সকলোৱে চাই গ'লে ভাল হ'ব একেবাৰে অকণমানি এজনী গাব নে নাই গাবা এতিয়া কি গাব তাই খুব হেঁপাহ কৰি আছে গাবলৈ তুমি গাবা তাৰপিছত আমি এটা নাচ এটাই আছে অডিজে নাচিব আপোনাৰ নাচটো চাওক বৰষুণৰ এবাৰ আমাৰ এটা নৃত্য আছে ডিজাইন আছে অভিষেক গগৈ কানেকশ্যন কৰি আছোঁ কেনেকৈ এবাৰ ডিজাইন গগৈ এটি নৃত্য পৰিৱেশন কৰিব ডিজাইন সদায় গান গাই আচলতে আজি ব্যতিক্ৰম কৰিছে তাই নাচিছে এবাৰ এটা গীত গাব বিষ্ণুলিকা পাত্ৰ Bye.
শৰীৰৰ এটা নাম থমাছ চাংমাই যোনে দিশত নাচিছে আকৌ হৰত আহিছে আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক যোনে দিশত নাচিছে আকৌ হৰত আহিছে আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক কাতি মাহৰ পথাৰ দৰা চালি গৈনে নাই নৈ কাষৰ ভূই দৰা ভাল হ'ব পাৰ কাতি মাহৰ পথাৰ দৰা চালি গৈনে নাই নৈ কাষত ভূই দৰা ভাল হ'ব পাৰ বাৰীৰে চকলা টেঙা পকি চাগে সৰিছে বাৰীৰে চকলা টেঙা পকি চাগে সৰিছে আকৌ হৰত আহিছে আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক মূৰতে ধনটোকে দেখা পাম অহা মাহৰ পহিলাতে ঘৰলৈকে যাম বহুদিনৰ মূৰতে ধনটোকে দেখা পাম আকলো আহি আয়ে মোৰ মন দহিছে আকলো আহি আয়ে মোৰ মন দহিছে আকৌ হৰত আহিছে আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক আঘোণ পালেহিও ধন পথাৰেও মাতিছে মোক ধন্যবাদ পৰিৱেশন কৰিব
Juar poro, khara khilwani
ৰ'দৰ নীৰৱে বিদায় পর উসুপে যে কথা কোলা জানো পাহরে গলা সেউজি পাহাড় বিদায় পর উসুপে যে কথা কোলা জানো পাহরে গলা জানো পাহরে গলা রাতি প্রেমর খফুরা খমুলি দিছিল মেলি ভাল লাগা কি তোর বিধা নিশাপতি তোমার বাতে জিতিয়া আদর ভুলা জানো পাহরি গলা জানো পাহরি তোমার খুবাত হরি পরাইতে রঙা করবি আজি বাপুরে তেরে কই হয় খুকালে চিন্তিয়া বিধালু জিধারি মালা জানো পাহরি গলা জানো পাহরি গলা সেউজি পাহাড় তোমার নিরালা ঘর
বিশ্বনাথ পাছ কৰিছে ফাৰ্ষ্ট ক্লাছ বিশ্বনাথ লৈছে এবাৰ এই যিখনে তাই ফাৰ্ষ্ট ডিভিজন পাছ লৈছে ঘৰত লৈছে আৰু মানে এই singer ini bathroom singer. Obviously, bono anda kami tini mas saya masih kilo mohon ayam lagi. Saya kan anda tiada. Tini masih kilo lokan agak. Ini mak anak pun pindah dua jenis.
সেইকাৰণে ভগৱানৰ নিমন্ত্ৰণ আমি ৰক্ষা কৰিছোঁ মই ৰুবি শুনিব আছোঁ তেহেঁতৰ ঠাইলৈ যেতিয়া ক্লাব অপেনিং কৰিছিলে তাত মই ডান্স কৰিছিলোঁ সেইটো মই ব্ৰেক ডান্স চলিছিলোঁ এতিয়া শিবু চৰকাৰ আহিছিলে এনেই ইটাচ থকাৰ কাৰণে সকলোলৈ নমস্কাৰ জনাইছোঁ ইতিমধ্যে মনত ৰাখিছোঁ একচুৱেলি গান গাম বুলি ভবা নাছিলোঁ আজি অনুষ্ঠানটো একচুৱেলি আমি নীৰৱ দৰ্শক হৈ চাম বুলি ডক্টৰ সুধাকৰ ভূপেন হাজৰিকা দেৱৰ জন্মদিন অনাগত তেখেতৰ গীত এটি গাবলৈ চেষ্টা কৰিছোঁ ভুল প্ৰান্তি হ'লে ক্ষমিব অসমৰ ৰূপহী গুণৰ নাই হে ভাৰতৰে পূৰ্বী কঠোৰ জোখানি গোটেই জীৱন বিচাৰিলে অলেখ দিন ৰাতি গোটেই জীৱন বিচাৰিলে অলেখ দিন ৰাতি অসম দেশৰ দৰে নাপাওঁ ইমান ৰখাল মাতি
বিনন্দিয়া তোমাক সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দিন বহাগতে আমাৰ ইয়াত মহুৰা হৈ ঘূৰে বহাগতে আমাৰ হয় মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে ঘৰত নিশাই তৰাৰে সজাই আইৰিকে ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা অসম ৰূপহী গুণৰো নাই পাহাৰ ভৈয়াম মেঘে কৰা ৰামধনুৰ দৰে পাহাৰ ভৈয়াম মেঘে কৰা ৰামধনুৰ দৰে তোমাৰ ভাষাৰ মৰমবোৰ মিলন হেতু গঢ়ে লোহিতৰে বহল পাৰ প্ৰণিপাত কৰোঁ লোহিতৰে বহল পাৰ প্ৰণিপাত কৰোঁ জন্ম ললোঁ ইয়াতে যে মৰোঁ জন্ম ললোঁ ইয়াতে যে মৰোঁ পাম কিয় এনে মধুৰ ৰূপৰ সমাধি ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা অসম ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা অসম ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা Thank you. তাকে আমি আমাক আহি আছে 8 ছেপ্টেম্বৰ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনটো গতিকে ভাল লাগিছে তেখেতৰ গীতেৰে আমি অনুষ্ঠান সামৰিব পাৰিছোঁ আৰু প্ৰতি মাহে আমি লগে হৈ থাকিম আৰু যাতে মানে আমি শলাগৰ হয় বা ধন্যবাদ কাকো নিদিওঁকৈ আমি এটা পৰিয়ালৰ ৰোহিতৰ গোটেইখিনি আছে আমাৰ হোৱাটছএপ গ্ৰুপত গোটেইখিনি থকাখিনি আছে আহিছে সেইকাৰণে মই মানে ধন্যবাদ বা শলাগৰ হয়তো নিদিওঁ কাৰণ আমি একেটা পৰিয়াল যে নিজৰ মাজতে কেনেকৈ আমি শলাগৰ হয় ন বা ধন্যবাদ কেনেকৈ দিম নিজৰ মাজতে মোক শুনাই দিওঁ মই শুই থাকোঁ আপোনালোক শুই থাকোঁ যি কি নহওক কিন্তু সামৰণিৰ একেবাৰে মানে বিদায়টো ৰবিবাৰে দিব আপুনি ৰবিবাৰে ইমানেই সুন্দৰ পদক্ষেপ আৰু মানে কি মই মোৰ ককাইদেউ মোৰ গুৰু ৰাজীৱ দা আমি মোক একদম সৰুৰে পৰা পোৱা আচলতে ঢোল বজাই ৰাজীৱ দাই কেনেকৈ কৰিব লাগে নাচিব লাগে গাব লাগে গোটেইখিনি আমি ৰাজীৱ দাৰ তত্ত্বাৱধানতে কৰা নিচিনা আচলতে আৰু এনেকুৱা এজন মানুহ নহয় আমি বহুত ভক্তি কৰোঁ খুব ভাল লাগিছে ৰাজীৱ দা আছে আজি সুমন নাই হা অকণমান হেৰি আৰু দদাইদেউ আছে যতীন কোঁৱৰ দদাইদেউ তেখেতৰ খুব হেৰি আৰু ইমান ভাল লাগিছে এনেকুৱা এটা প্ৰতিভা মানে য'ত আচলতে চৰ্চা কৰিব লাগিব ন প্ৰতিটো বস্তু তেতিয়াহে আৰু খুব ভাল লাগিছে অভিভাৱক অভিভাৱিকাখিনি মই একদম মানে 1 নম্বৰ যদিও মোৰ লগত আছে কিন্তু 1 নম্বৰ দেই খুব আৰু সদায় এনেকৈ লগ দি থাকিব আমি কৰিয়ে যাম এনেকুৱা অনুষ্ঠান বহুত ভাল লাগিছে দেই